জীবন কচুপাতৰ পানী বুলি কয় যৌৱন জানা কালৈ কোনো ৰয়। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। মই ৰশ্মিতা, ৱেলকাম কৰিছোঁ মোৰ চেনেল ৰশ্মিতাছ ব্লগলৈ। আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ বুলি বহিছোঁ মোৰ এইটো ষ্টুডিঅ'ত। গতিকে আজি মই আপোনালোকলৈ আগবঢ়াম মোৰ এটা স্বৰচিত কথা কবিতা। কি কৈছোঁ আৰু কথা কবিতা বুলি কৈছোঁ, কিন্তু আপোনালোকে নিজেই নাম দিব কি হয়। আচলতে কি হয়, সময়বিলাক পৰিস্থিতি এতিয়া ইমান বেয়া। আমাক বৰ্তমান সময়ত আমি দেখা পাইছোঁই আমাৰ ভৱিষ্যতৰ কোনো স্থিৰতা নাই। অস্থিৰতাৰ ছবি এখন আমি দেখিবলৈ পাওঁ। চাৰিওফালে কেৱল জুইৰ শিখাৰ দাবানল, হৃদয়ৰ উচুপনি, কান্দোনৰ উচুপনি। ইয়াৰ উপৰিও আমাৰ আত্মা ভাগৰুৱা হৈ পৰিছে। আমাৰ হেঁপাহবোৰেও এতিয়া ভেঙুচালি কৰে। আমাৰ যি আশাবিলাকৰ সীমনা নাই কোনো। গতিকে বৰ্তমান সময়ত আমাক শাৰীৰিক পৰিপুষ্টিৰ যিদৰে প্ৰয়োজন হয়, ঠিক একেদৰে মানসিক পৰিপুষ্টি তাতকৈ বেছি হ'লেও কম প্ৰয়োজন নহয়। কিয়নো কৰোণাই বৰ্তমান সময়ত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, মানুহবোৰকতো এফালৰ পৰা মাৰি নিছে, ইয়াৰ সমানে সমানে মানুহৰ মনবোৰো এফালৰ পৰা ৰোগগ্ৰস্ত কৰি তুলিছে। গতিকে মোৰ এই কবিতাটোৰ জৰিয়তে আপোনালোকে পুৰণি সময়ৰ কিছুমান নষ্টালজিক কথা মনত পেলাব পাৰিব। ইয়াৰ উপৰিও আমি সময়খিনিৰ লগত কেনেদৰে বৰ্তমান সময়ৰ কিমান প্ৰতিযোগিতাৰ যুগ, আমি নিজৰ উশাহবিলাক বন্ধকত থৈ, জীৱনবিলাক বন্ধকত থৈ যেন প্ৰতিদিনে আগবাঢ়িছোঁ নিগনি দৌৰত। কিন্তু কৃতকাৰ্যতা কিছুমানে হৈছে, আগবাঢ়ি গৈছে, আৰু নোহোৱাসকলেও সেই একেই পৰিণামত ভুগিছে। হয়তো কেতিয়াবা মানসিকভাৱে বাধাগ্ৰস্ত হৈ পৰিছে, হতাশ হৈ পৰিছে, ডিপ্ৰেশ্যনত ভুগিছে, যাৰ বাবে বৰ্তমান সময়ত মানসিক ৰোগীৰ সংখ্যা বহুত বেছি হৈ পৰিছে। কিন্তু যি হ'লেও আমি নিজৰ সকলোবোৰেই চলাই নিব লাগিব। গতিকে আপোনালোকে হাঁহি মাতি থাকিব আৰু প্ৰে কৰিব, যিসকলে কৰোণা হৈ আছে বা কৰোণাৰ লগত যুঁজি আছে। কিমানৰ পৰিয়াল শেষ হৈ গ'ল, কিমানৰ সপোনবিলাক মানে শূন্য হৈ গ'ল। এই সকলোবিলাক ভাবিলে সঁচাকৈ যেতিয়া নিজৰ ঘৰৰ মানুহৰ লগত হয়, তেতিয়া বেছি অনুভৱ কৰিব পৰা যায় কথাবিলাক। গতিকে যিসকলে কৰোণাৰ লগত যুঁজি আছে বা সকলোৱে সতৰ্ক হৈ থাকক আৰু তেওঁলোক যেন সোনকালে আৰোগ্য হওক, তাকে কামনা কৰিলোঁ। বলকচোন তেন্তে আগবাঢ়ো মোৰ আজিৰ ভিডিঅ'। ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ একো নাযায়, আৰু মই কৰি দিওঁ কাৰণ মোৰ পকেটৰ একো নাযায়। যি দিব ইউটিউবে দিব, আৰু সেইবিলাক পাবলৈ বহুত বাকী। কিবা কৰি যদি 1000 ছাবস্ক্ৰাইবাৰো কমপ্লিট হয়, তেতিয়াও আমি অকণমান ভাল লাগিব। গতিকে আপোনালোকে সহায় কৰিব, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু অলটো প্ৰেছ কৰি দিব। মোৰ চেনেলৰ নাম হৈছে ৰশ্মিতাছ ব্লগ। পুনৰবাৰ কৈ দিছোঁ আপোনালোকক। কবিতাৰ শিৰোনাম সময়ৰ অজুহাতত। সময়বোৰে ৰিঙিয়াই আগৰ দৰেই হোৱা হ'লে সময়বোৰ কি কৰিলোহেঁতেন বাৰু আমি। সময়বোৰ আগৰ দৰেই হোৱা হ'লে নীলাখামৰ চিঠিখন আকৌ লিখিলোহেঁতেন। প্ৰথমেই মৰমৰ প্ৰিয়জনলৈ, তাৰপিছত একাদিক্ৰমে মাহী মহা, পেহী পেহা, মামী মামা, আপাদেউ নিচাদেউ হতলৈ। কিন্তু এই সকলোবোৰচোন এতিয়া এটা আঙুলিৰ টিপাতে শেষ হয়। তথাপিও চোন সময় নহয়, অথচ সময় হ'লেও দেখোন আবেগবোৰ আগৰ দৰে উঠলি নাহে। লাহে লাহে অভিমানবোৰো কমি যায়, উৎকণ্ঠাবোৰো আগৰ দৰে বাঢ়ি নাযায়। সঁচাই বৰ ভাল লাগে
বৰ ভাল লাগে ভাবিলে সেই সোঁৱৰণি হৈ ৰোৱা মৰমৰ চিঠিবোৰ এবাৰ পঢ়ি চাবলৈ বৰকৈ মন যায় আৰু মন যায় বিস্ময়ৰ পত্ৰবন্ধু শিতানত দিয়া নামবোৰ এবাৰ চকু ফুৰাই চাবলৈ এজন প্ৰিয় বন্ধুলৈ এখন ইংলেণ্ড পেপাৰত ধুনীয়াকৈ চিঠি লিখিবলৈ কিন্তু প্ৰতিযোগিতাৰ ধামমুখীয়াত ভীতিগ্ৰস্ত হৈ আমি আত্মকেন্দ্ৰিক হৈছোঁ সলনি কৰিব বিচাৰিছোঁ আমাৰ সময়বোৰ ক'ব বিচাৰিছোঁ এতিয়া যে সময় পৰিৱৰ্তন হ'ল ভয় লাগে ভাবিলে আমি মানুহবোৰেই সলনি হৈছোনে নে আমাৰ চিন্তাধাৰা সলনি কৰিছোঁ ক'ৰবাত যে কেৰুণ লাগিছে ই সত্য যদি ই সত্য তেন্তে এই কেৰুণটো ক'ত য'ত আমাৰ অচিনাকিবোৰ আপোন হয় আৰু চিনাকিবোৰ দূৰলৈ যায় গতিকে কাবৌ কৰিছোঁ সেই সময় তুমি অহা আগৰ দৰেই ধাৰাসাৰ বৃষ্টিৰ প্লাৱন হৈ পঞ্চমত সুৰৰ লহৰ তুলি গীতেৰে সুৰেৰে মৰম অভিমান আৰু ভাল পোৱাৰে ফ্ৰেণ্ডছ আৰু এটা কথা মোৰ কোভিডৰ ৰিজাল্ট আপোনালোকক জনাম বুলি কৈছিলোঁ মোৰ কোভিডৰ ৰিজাল্ট হৈছে নিগেটিভ গতিকে এইবাৰৰ ৰক্ষা ভগৱানক ধন্যবাদ আৰু যিসকলে মোক নিগেটিভ হ'বৰ কাৰণে উইচ কৰিছিলে তেওঁলোকলৈও বহুত বহুত ধন্যবাদ আৰু মোৰ শুভাকাংক্ষী আৰু দুগৰাকীমান বাহিল গতিকে ভাল লাগিল আৰু এনেখিনি সময়ত আমাক ভগৱানে সময় দিছে নিজৰ পৰিয়ালৰ লগত কটাবলৈ গতিকে আপোনজনক সময় দিয়ক প্ৰিয়জনক ভাল পাওক আৰু সকলোৱে সুখেৰে থাকক শান্তিৰে থাকক তাকে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত একেলগ হ'ম আৰু মোৰ কবিতাটো শুনি যদি ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আজিলৈ আহোঁ তেন্তে বাই বাই শুভৰাত্ৰি